তো ৰাইজসকল সাজি হৈছে 18/6/2025 আৰু 4:06 মানতে উঠিলোঁ আৰু উঠিয়ে অলপমান ওলাই আহিলোঁ আৰু দিয়ক। আৰু মই উঠি অহা আগতে বৰ্তাই পূৰা মানে খোজকঢ়া আৰম্ভ কৰি দিলে। তো তাৰে অলপমান পিছত মই আহিছিলোঁ এই ঘৰলৈ। তো কালি যে আহিছিলোঁ পাৰ্লিং লগাব, তো জাষ্ট মই আহিছিলোঁ। তো আজি অহালে এইফালে লগাই থ'লে। আৰু চাওক আজি ভিডিঅ'টো অলপমান বেলেগ হ'ব। তো চাওকচোন, ভিডিঅ'টো অলপমান বেলেগ হ'ব কাৰণ অলপমান বেলেগ বস্তু দেখুৱাব বুলি ভাবিছোঁ। যোনখন টেম্পো দেখিলে এইখনৰ মানে এই সকলো বডি, আগফালৰ ফ্ল'ৰ আৰু মাজৰ ফ্ল'ৰ সকলো চেঞ্জ কৰা হ'ব। তো গতিকে ৰাইজসকল ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ A to Z মানে প্ৰথম মানে ষ্টাৰ্টিঙৰ পৰা মানে কেনেকুৱা কি হয় আৰু সকলোখিনি ভাবিছোঁ মানে গেছ ৱেল্ডিঙতে সকলোখিনি কৰা হ'ব। আৰু গাইজ পোন প্ৰথমতে প্লাছ লৈ এইখিনি এতিয়া কাটি লোৱা হ'ল। মানে গাড়ী একদম অৱস্থা নাই, হুডটো খুলি ল'ব লাগিব। মানে ওপৰত যোনটো মানে কভাৰটো তাক হুড বুলি কয়, তো জানেই চাগে। আৰু এইডালক টি ৰেঞ্জ বুলি কয় দেই, আপোনালোকক অলপমান বকি দিওঁ। আৰু আগফালৰ গ্লাছ ফ্ৰেমটো চেঞ্জ কৰা হ'ব। মানে গাড়ীখন মানে ধুনীয়াকৈ নতুনকৈ বনোৱা হ'ব। বাৰু হুডটো খুলি দিয়াৰ লগে লগে বহুতখিনি বেমাৰে ধৰা পৰিছে চাব পাৰে। আৰু গ্লাছো খুলি দিয়া হ'ল আৰু এতিয়া গাড়ীৰো পেয়া। বাৰু এতিয়া গেছ ৱেল্ডিং কৰা হ'ব, মানে গোটেইখিনি কাটি ল'ব। A to Z মজাকৈ ভিডিঅ'বিলাক চাই মানে আজি কেনেকুৱা গাড়ীখন আৰু যেতিয়া বনাই শেষ হ'ব আৰু তেতিয়াও দেখুৱাম আপোনালোকক। তো তেনেকৈ আৰু মাজে মাজে দেখুৱাই থাকিম কিমানটো আগবাঢ়িছে কেনেকুৱা কি। তো সিমানখিনি আৰু ভিডিঅ'বিলাক মজাকৈ চাই থাকিব দিয়ক তেন্তে। বাই বাই।